Hello friends, welcome back to my YouTube channel Rabbani Vlogs. আজি মানে ইমান হেপি আছো কাৰণ মই খুলি ক'ব নোৱাৰো কাৰণ আপোনালোকৰ ইমান মৰম আৰু সাপোৰ্টৰ কাৰণে আমাৰ চেনেলত 1k সাবস্ক্ৰাইব হ'বলৈ সক্ষম হৈছে। মই মানে আৰু এটা ডাউট ক্লিয়াৰ কৰিবলৈ ওলাইছো কাৰণ বহুতে মোক প্ৰশ্ন কৰি আছে যে ৰাব্বানি তুমি বহুত আৰ্নিং কৰি আছা বা তুমি ইউটিউবৰ পৰা পইচা পাইছা নে? সো মই এতিয়ালৈকে মই পইচা পোৱা নাই কাৰণ ইউটিউবত বহুত ৰুল থাকে আৰু আপোনাৰ যেটো টাৰ্গেট থাকে এই টাৰ্গেটখিনি মই কৈ দি আছো আৰু ইউটিউবৰ যিবিলাক নিয়ম আছে নিয়ম নীতি মানি চলিলেহে আপুনি ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব। আৰু মানে কথাটো এনেকুৱা হৈছে যে এক মিনিট বহিলো মানে কথাটো এনেকুৱা হৈছে যে আপোনাৰ যে পৰ্যন্ত আপোনাৰ 1k সাবস্ক্ৰাইব নহয় আৰু 4000 ঘণ্টা ওয়াচ টাইম নকৰে তেতিয়ালৈকে আপুনি ইউটিউবৰ পৰা 1 টকাও নাপায় আৰু মনিটাইজেশ্যন এপ্লাই বুলি অপচন নাহে। মনিটাইজেশ্যন এপ্লাই কৰিবলৈ হলে আপোনাৰ 1k সাবস্ক্ৰাইব লাগিব আৰু আপোনাৰ 4000 ঘণ্টা ওয়াচ টাইম লাগিব আৰু এইটো কমপ্লিট টাৰ্গেটটো কমপ্লিট হোৱাৰ পিছত আপোনাৰ মনিটাইজেশ্যন লৈ এপ্লাই কৰিবলৈ এটা অপচন আহিব আৰু মনিটাইজেশ্যন লৈ অপচন অহাৰ পিছত আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যদি আপোনাৰ ইউটিউবে চাব আপোনাৰ চেনেলটো কেনেকুৱা মানে যদি আপোনাৰ চেনেলটো ঠিক ঠাক থাকে আপোনাৰ 24 আৱাৰ্ছ ভিতৰত আপোনাৰ মনিটাইজেশ্যন ইনেবল হৈ যাব আৰু হোৱাৰ পিছত আপোনাৰ আপুনি ভিডিও কন্টিনিউ আপুনি আপলোড কৰি থাকিব। আপলোড কৰাৰ পিছত আপোনাৰ $10 যি পৰ্যন্ত নহয় সেই পৰ্যন্ত আপুনি গুগলৰ যেটো এডসেন্স পিন আছে এটো নাহে তাৰ পিছত আপুনি $10 যি পৰ্যন্ত কমপ্লিট নহব হেবন্তটো নাপায়। তাৰ পিছত $10 কমপ্লিট হোৱাৰ পিছত আপুনি এডসেন্স পিন মানে এপ্লাই কৰিবলৈ পাৰিব। মানে এডসেন্স পিন এপ্লাই কৰাৰ পিছত আপুনি এপ্লাই কৰাৰ পিছত পিনটো আহিব আপোনাৰ ওচৰত ডাকঘৰৰ আহিব। তাৰ পিছত অহাৰ পিছত আপোনাৰ খুজিব যত তাৰ মানে এডসেন্সলৈ মানে এডসেন্সে খুজিব পিনটো আপুনি তাত দিব লাগিব। পিনটো দিয়াৰ পিছত আপুনি ভেৰিফাই কৰিব লাগিব। তাৰ পিছত আপোনাৰ বেংক একাউণ্ট যেটো আছে এটো এড কৰিব পাৰিব আৰু এড কৰাৰ পিছত যেতিয়ালৈকে আপোনাৰ $100 নহয় তেতিয়ালৈকে আপুনি 1 টকাও নাপায়। এটো ইউটিউবৰ এলগৰিথম আৰু ইউটিউবৰ নিয়ম আপুনি $100 যি পৰ্যন্ত নাপায় সেই পৰ্যন্ত আপুনি যি পৰ্যন্ত আৰু $100 নহয় আপুনি তেতিয়ালৈকে 1 টকাও নাপায় আৰু $100 হোৱাৰ পিছত আপোনাৰ মাহত আপুনি 22 তাৰিখত আপোনাৰ বেংকত পইচাখিনি সোমাব। যিমানখিনি $100 হয় অথবা $100 ওপৰত আপুনি যদি কৰিব পাৰে তেনেহলে আপোনাৰ বেংকত সোমাব। তো আজি এইখিনি আজি মানে এইটো সৰু এটা ভিডিও আছিল। তো আপোনালোক বহুত ধন্যবাদ আপোনালোকৰ সাপোৰ্টৰ কাৰণে 1k সাবস্ক্ৰাইব হল আৰু আগলৈ যাতে মোক এনেকৈ মৰম দিয়া ইয়াৰ কামনা কৰিলো। আৰু মোৰ লগত আছে আজি এইখিনি নহয় মানে কথাটো হৈছে এনেকুৱা ময়ো আছিলো কেমেৰাৰ পিছফালে মই বহি আছিলো আৰু ইয়াৰ চেনেলত মানে অতি সোনকালে 1k সাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে তাৰ বাবে আপোনালোকক বিশেষ ধন্যবাদ। হল মোৰ চেনেলটো 1k কৰি দিয়ক অতি সোনকালে যাওক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক। মোৰ চেনেলৰ নাম মুস্কান ব্লগছ আৰু ডেসক্ৰিপচনৰ লিংকটো আছে তেওঁৰ চেনেলৰ যাওক আৰু চাওক। যদি ভাল লাগে লাইক কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক সব কৰি দিয়ক একদম ফালাফালি কৰি দিয়ক। যদি কোনো ভুল দেখা পায় তেনেহলে কমেন্টত জনাব মই বুজাই দিম। তো আজিৰ কাৰণে এইখিনি বাই বাই। বাই বাই।